গোটেই জীৱন 400 টকা দি বহি খাব পাৰিবা। গাইছ যি কি নহওক এতিয়া আমি দেখাবলৈ গৈ আছোঁ আপোনালোকক মাৰ্বলৰ IPL। খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ সেইসকলৰ ভাল হওক। আৰু এতিয়া মই গা ধুব লৈছোঁ আৰু মই এতিয়া গা ধুব সময়তে ক'ৰ পৰা জানো বতাহ এজাক আহি যায়। মই যেতিয়া গা ধুম মানে তেতিয়া আহিব আৰু এইটো মানে হ'বই আৰু কি ক'ব আৰু সেইবুলি মই গা নুধুম নে কি আৰু মেডিকেললৈ গৈছিলোঁ মানে টেষ্ট পৰীক্ষা কৰিবলৈ এতিয়া এডমিশ্যন কাইলৈ হ'ব স্কুলত তাকে মই একদম টেষ্ট পৰীক্ষা কৰিছিলোঁ আৰু ব্লাড গ্ৰুপটো এনে দিনে কাইলৈ ৰিপৰ্টটো পাম তো এতিয়া মই গাটো ধুই লওঁ নে কি কৈখিনি ফালিলোঁ বুলি ভাবিছে নে ফালিলোৱে তো এতিয়া মই গা নুধুম নে কি ধুই লওঁ ন তো লগ পাইছোঁ গা ধোৱাৰ পিছত 2000 years later বাহিৰত চিঞৰি আছিল গোটেই জীৱন 400 টকা দি বহি খাব পাৰিবা। বাহিৰত গৈ দেখিলোঁ চকী বিক্ৰী কৰি আছিলে। গাইছ যি কি নহওক এতিয়া আমি দেখাবলৈ গৈ আছোঁ আপোনালোকক মাৰ্বলৰ IPL। বলকচোন চাই আহোঁগৈ। Patience is waning. Is this entertaining? My patience is waning. Is this entertaining? বল খেলি আছে আৰু মায়ে ভাত খাই আছে আইতা কথা পাতি আছে ফুলি আছে পুৰা। 5 hours later. এতিয়া সন্ধিয়া হৈ গ'ল আৰু ভিডিঅ'টো সামৰণি মাৰি দিওঁ। তো আজিলৈকে ইমানেই চাব আৰু নতুন নতুন ভিডিঅ' আহি আছে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু এতিয়া সন্ধিয়া হৈ গ'ল মানে ভিডিঅ'টো সামৰণি মাৰি দিওঁ। আৰু আমাৰ ঘৰত গোলাপ ফুল ফুলিছে কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি কৈ দিব সকলোৱে। তো জয় অসম জয় ভাৰত জয় অসম। আজিলৈ বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তো আজি এতিয়া কাৰণে Patience is waning. Is this